গুড মৰ্নিং গাইজ, আমি আজি কামাখ্যা মন্দিৰলৈ আহিছোঁ। আপোনালোকক অলপ তাৰে দেখা বুলি ভাবিলোঁ। এয়া আমি শৰাইঘাটৰ দলং পালোঁ। আমি কামাখ্যা মন্দিৰত বাৰু কিয় আহিছোঁ আপোনালোকক দেখাম বাৰু, কমো আপোনালোকে ভিডিঅ'টো শেষ কৰি চাই থাকিব। বিষয়ে সকলোৱে জানে আৰু কিনো নতুনকৈ ক'ম। আমি যাই থকাৰ সময় ঠিক সেই সময়তে এখন ট্ৰেইনো আহিল। ট্ৰেইনখনো আপোনালোকক অলপ দেখালোঁ বাৰু। ধুনীয়াকৈ আমাৰ বাবুহঁতেও চলা ট্ৰেইনখন বহুত ওচৰৰ পৰা তাৰমানে ট্ৰেইনখন আজি দেখা পালোঁ। আমি মন্দিৰৰ কাষ পালোঁ। এয়া এতিয়া দোকানৰ পৰা আমি কিবা কিবি ল'লোঁ, ধূপ ধূনা, ফুলৰ মালা আৰু কিবা কিবি আমি পূজাৰ যোগাৰখিনি কিনি লৈ আহি আছোঁ। এইটো আমাৰ সৰু আজি চুলি কাটা হ'ব সৰু। আমি আজি কামাখ্যা মাৰৰ ওচৰত আহিছোঁ। আমাৰ সৰু মানে জোনাকৰ আজি চুলি কাটি মানে আমি কিবা কিবি বয় বস্তু ল'লোঁ, তাৰে লাগতিয়াল বস্তুবোৰ, আৰু আমি এতিয়া যাই আছোঁ। এয়া আমি এতিয়া কামাখ্যাৰ গেটখন, মূল দুৱাৰখন পালোঁ। মোৰ আজি গাটো খুব বেয়া হৈ আছে, কাৰণ গাড়ীত বমি কৰিলোঁ আহোঁতে। বিৰাট দুৰ্বল লাগি আছে। চুমিকে য'ত যি কৰিব লাগে চুমিকে কৰিব দিছোঁ আৰু ভিডিঅ' চিডিঅ'। মই মানে এনেই আহিহে আছোঁ আৰু লগত। আমি সকলোৱে ভৰি হাত ধুই ল'লোঁ, অলপ পবিত্ৰ হৈ ল'লোঁ। তাৰপিছত এতিয়া আমি তাৰমানে প্ৰণাম জনাব যাই আছোঁ। এতিয়া আমাৰ লুইচ, লাকি, গৌৰৱ, জোনাক। তাৰে এজন পাণ্ডা ধৰিলোঁ আৰু আমি শৰাই যোগাৰখিনি ৰেডি কৰিলোঁ। শৰাইখিনি ভিতৰত নিবৰ কাৰণে ধুনীয়াকৈ শৰাই যোগাৰখিনি ৰেডি কৰিলোঁ। তাৰপিছত আমি মাথাত মাৰা, আমি সকলোৱে এখন এই ৰঙা ফিটা কি বা বুলি কয় নামটো বাৰু নাজানো, এখন কিনি ল'লোঁ আৰু মূৰত মাৰি ল'লোঁ। পাণ্ডাজনে যিদৰে যা যোগাৰ কৰিব দিলে আমিও সেই হিচাপে কৰি ল'লোঁ শৰাই যোগাৰখিনি। আমি এতিয়া মন্দিৰৰ ভিতৰত যাম। আপোনালোকক পালি অলপ দেখাম বাৰু। মা কামাখ্যাৰ বাহিৰৰ অলপ দৃশ্যাংশ আপোনালোকক দেখাই দিছোঁ বাৰু। এয়া চুলি কাটাৰ কাৰণে শ্ৰাদ্ধ কৰি আছে। আমি গোটেইকেইটাই বহি আছোঁ। শ্ৰাদ্ধ হোৱাৰ পাছত সৰুপাক চুলি কাটবা লৈ যাব লাগব। এয়া সৰুক আমাৰ গা ধুৱাবৰ কাৰণে বৰ ধুনীয়াকৈ চুলিখিনি কাটি লৈ উঠি ধুৱাবলৈ কাটি উঠিলে। এইটো আমাৰ সৰু ধুনীয়া দীঘল চুলিকেইডাল আজি কাটি দিব আৰু এয়া সৰু চুলি কাটি আছে নাপিতে। আমি সকলোৱে চাই আছোঁ। ওচৰত এটা বেলেগ ল'ৰাকো চুলি কাটবা নিছি। এইটো সৰু চুলি কটা হৈ গ'ল। তেওঁলোকৰ নিয়ম মতে বোলে কিবা গান গাব লাগে, সেইকাৰণে গান এটা গাইছি। অলপ আপোনালোকক দেখালোঁ। সেয়া আমাৰ জোনাকক দৰাৰ নিচিনাকৈ গা ধুৱালোঁ আমি সকলোৱে ধুনীয়াকৈ, তাৰে পানীৰে তুলি মাহ হালধি সানি। হৰিয়ে হ'ল, হৰিয়ে হ'ল, হৰিয়ে হ'ল। এয়া হোম পুৰিছে, জোনাক আৰু জোনাকৰ দুটাকে হোমৰ গুৰিত বহিছে। আমি ধুনীয়াকৈ ৰুবি দি আছোঁ, আমিও চাই আছোঁ। এয়া হোম পুৰি উঠাৰ পাছত সূৰ্যক প্ৰণাম কৰি আছে। এয়া মা কামাখ্যা দৰ্শনৰ বাবে অসংখ্য ভক্তৰ লাইন, শাৰী শাৰী লাইন একদম। ইয়াতে নাৰিকল ভাঙিলা, ইয়াতে চাকি আৰু ধূপ জ্বলালোঁ আমি। এয়া চাকি দিয়া ঠাইটো মানে ইমান ভক্তৰ লাইন, আমাৰ লাইন পাতোঁতে বহুত দেৰি হৈ গ'ল। আমি মন্দিৰ দৰ্শন কৰিলোঁ। মন্দিৰ দৰ্শন কৰি এইকেইটা বান্দৰ কিবা খাই আছে। আমি বহি থকা ঠাইত ওচৰতে আহিছিল। এয়া মন্দিৰৰ দৃশ্যাংশ।
আমি আহিলোঁ এতিয়া ঘৰত যাবা। আজি ভিডিঅ'টো ইমানেই, আৰু ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।